ডিগবৈ সমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ সাৰাংশ পুনৰীক্ষণ 2023 সম্পূৰ্ণ। বিশেষ সাৰাংশ পুনৰীক্ষণ 2023ৰ অংশ হিচাপে আজি তিনিচুকীয়া জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ডিগবৈ বিধানসভা সমষ্টিৰ অধীনৰ প্ৰতিষ্ঠানসমূহে নতুন ভোটাৰ পঞ্জীয়ন বাবে 1 জানুৱাৰী 2023ক যোগ্যতা অৰ্জনৰ তাৰিখ হিচাপে লৈ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে 18 অগ্ৰিম আবেদনৰ এটি বিশেষ শিবিৰ আৰু স্থানীয় পঞ্জীয়ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কোনো ব্যক্তিয়ে যাতে ভোটাধিকাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ডিগবৈ বিধানসভা AERO তথা ডিগবৈ পৌৰসভাৰ অভিযন্তা বিকাশ গগৈ BLO ৰাজীৱ চৌধুৰীৰ লগতে ডিগবৈ পৌৰসভাৰ বিষয়া প্ৰসেনজিৎ দত্ত আজিৰ কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। ডিগবৈৰ পৰা বিনন্দ কুমাৰৰ ৰিপৰ্ট বৰডুমছা লাইভ 24। এদিন হলে তাৰ ঘৰত আহি থাকে ইভেন এইটো নহয় ঘৰতো নহয় কোনোবা যদি গছৰ তলত বস্তু আৰু কিছুমানে বাৰ্থ পায় বাৰ্থ চাৰ্টিফিকেটো লাগিব যদি কিছুমানৰ বাৰ্থ ইয়াতে হৈছে